তেখেতলোকৰ ঘৰত আতিথ্য দিলে। তাৰপিছত যোৱাকালি বঙাইগাঁও জিলাত নাম পৰিৱেশন কৰিবলৈ আহিব লগা হ'ল, থাকিব লগা হ'ল। সৌভাগ্যক্ৰমে এই গোৱালপাৰা জিলাৰ আগিয়া অঞ্চলত বঙাইগাঁও জিলাৰ যোগীঘোপা পাচনিয়াত নাম পৰিৱেশন কৰি আহি প্ৰায় ৰাতি 1:30 বজাত 2টা বজাত কাষৰ ব্যক্তিঘৰ আহি আমি আশ্ৰয় গ্ৰহণ কৰা হ'ল। পুৱাবেলাতে আমি স্নান কৰি থাকোঁতে তাৰ সোমোৱাৰ পাছত সেই আমি যি কি হ'ল অকণমান অৱগত কৰিলে ভাল হ'ব। কোনে কেনেকৈ দেখিছিলে? কৃষ্ণ মই দেখা আগতেও পাইছোঁ, বোকাখাট জিলাত দেখা পাইছোঁ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ অধিৱেশনত দেখা পাইছোঁ। চবেই চিনি পায় আৰু মই বিশেষকৈ শংকৰদেৱক দেখা পাইছোঁ। তাৰপিছত মই দেখা পাই আমাৰ ঘৰৰ গৃহৰ মাক ক'লোঁ যে মই মাক কৈছোঁ যে কমলাকান্ত গগৈ আহিছে বুলি, যিহেতু দিহানামৰ সম্ৰাট কি হয়। মায়ে আহি নামঘৰতে আছিল, মায়ে চাকি জ্বলাই আছিল। তেতিয়া ক'লোঁ, পিছত দেউতাক মায়ে গ'ল, এনেকৈ আমাৰ গৃহত অনা হ'ল আৰু তেওঁ। আৰু এই দেউতা মেঘালয় চৰকাৰৰ এজন অৱসৰপ্ৰাপ্ত বিষয়া, গতিকে ইমান এজন অমায়িক মৰমীয়াল ব্যক্তি লগ পাই সঁচাকৈ পিতৃক লগ পোৱা নিচিনা লাগিছে। আইগৰাকীৰ কথাটো ক'বই নালাগে, যি আতিথ্য, এয়া সঁচাকৈ সৌভাগ্য। এয়া গুৰুজনাৰ দান। দুজন তেখেতলোকৰ পুত্ৰ, এখেত ডাঙৰ, মই তেখেতক দেখাই দিম। সেইজন কেমেৰা ধৰি থকাজন সৰু। ইমান সুন্দৰ এটা পৰিৱেশ, দুইজন ককাই ভাই লৱকুশৰ নিচিনা, লাই লেচাই নিচিনা, আৰু দুইজন তেনেধৰণে থাকক। দুয়োগৰাকী বোৱাৰী বাই ভনীৰ নিচিনা এটা সুন্দৰ পৰিৱেশ, বুজাব নোৱাৰা পৰিৱেশ। গুৰুজনাৰ সৃষ্টি কৃষ্টি সঁচাকৈয়ে জীয়াই ৰাখিছে। দেউতাক শ্ৰদ্ধা জনাইছোঁ। গতিকে লগ পাই সঁচাকৈয়ে ভাল লাগিলে। এয়াই হৈছে একদম কি ক'ম। আৰু মামাক এনেকুৱা এখন বস্ত্ৰ দি পঠাইছে, যিখন বস্ত্ৰ মইতো আমাৰ এইখন বয় বুলি নাজানোৱেই, তাৰমানে ঘৰতে বোৱা বুলি। এতিয়া সেই বস্ত্ৰভাগ অতি সাদৰেৰে গ্ৰহণ কৰিছোঁ, আৰু উজনি অসমলৈ এইটো সম্পদ লৈ যাম। কমগৈ ইমান এখন মৰমৰ বস্ত্ৰ। গতিকে সকলোকে ভগৱানে কৃপা কৰক। জয় গুৰু শংকৰ।